হেল্ল' এভৰিৱান, মোৰ এটা নতুন মিনি ব্লগলৈ সকলোকে স্বাগত জনালোঁ। আৰু বাৰ বিয়া যোৱা 2 মাহ হ'ল, তো মই ভিডিঅ' দিবলৈ থাকি গ'ল। তো আজি দি দিলোঁ, পালোঁ সময়। তো জোৰোণৰ যিখিনি নিয়ম হয় বাৰু সেইখিনি কৰিলে। আৰু এতিয়া নেক্সট দিনা মই আহিলোঁ অকণমান দেখুৱাম বুলি ঘৰৰ পৰা। তো এইপিনে কলহবিলাকো ৰাখি থৈছে, অকণমান দেৰিকৈ পানী তুলিব যাব। তো এয়া দাদাহঁতে বক্সৰ কামবিলাক কৰি আছে আৰু মোৰ মোবাইলত মেমৰি হিচাপে থাকিবৰ বাবে মই ভিডিঅ'খিনি ল'লোঁ। আৰু ইমান ক্লিক লোৱা নাই, মই অকণ লৈছোঁ। তো যিখিনি লৈছোঁ ক্লিক সেইখিনিয়ে দি দিছোঁ। তো এইপিনে পেণ্ডেলখন সৰু সুৰাকৈ, মানে বিয়াখন ইমান ডাঙৰো নহয় বাৰু, সৰু সুৰাও নহয়, তো মিডিয়াম। তো এইপিনে কইনাক নোৱাবলৈ নিব, পানী তুলি আহি পিনে অকণমান ওলাই দিছে। এইপিনে জয়া পেহী আৰু অকণমান দেৰিকৈ ময়ো ফ্ৰকটো মানে লং ফ্ৰক পিন্ধি আহিলোঁ। আৰু এইপিনে জয়া পেহীও ওলাই ল'লে, এতিয়া যাব পানী তুলিবলৈ। তো সেইখিনি ক্লিকো ল'বলৈ নহ'ল, নোৱা ক্লিকখিনি ল'বলৈ নহ'ল, এনেকৈ খোৱা লোৱা ভিডিঅ'ও ল'ব নহ'ল। মানে এই বিয়া বুলি ক'লে এক্সাইটেড এটা থাকেই দিয়ক ন, নাচা বগা। আৰু ইপিনে দৰা আহি পালে আৰু বহুত ভিৰ হৈছিলে মানুহ, ৰাতিও মানুহ হৈছিলে, মানে দিনতো মানুহ হৈছিলে। তো সেইবাবে আৰু ইপিনে মই দৰাটোক আগেৰে দেখুৱাব নোৱাৰিলোঁ, কাৰণ আগতেও মানুহ আছে আৰু পিছতো মানুহ আছে, চাইডে মানুহ আছে। মই অকণকৈ দিছোঁ। তো আজিলৈ আহিছোঁ, বাই বাই। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিব।